পিঁয়াজ কিমান 40 30 নহয় 30 হলে 1 কিলো ললে না समझ रहे हो হয় নেকি ৰ অকমান খামনা ঘূৰি আহোঁ ৰ পিছত চেণ্ডেল চাই আছো কিন্তু পচন্দ হোৱা নাই হাৱি চেণ্ডেল বিচাৰি আছো বহুত আছে কিন্তু চকুত নালাগে না ইয়াৰ কাৰণে লোৱা নাই আৰু বিকাশ কি লবি মিঠালা এইপিনে 10 টাকা 15 টাকা 20 টাকা সকলোৰে আছে আৰু বান্ধাকবিবিলাক 5 টাকা গোট এটাই তো ল'ব আহিব পাৰিব কোনোবাই যদি ল'ব আহিব আহা সপ্তাহত মানে বুধবাৰ হয় আৰু তো কৃষ্ণত বম মাৰ্কেট সস্তা মাৰ্কেট নমস্কাৰ মণিপুৰ আপোনালোকে চাই আছে নিপুল ভাই কি খবৰ আপোনালোকৰ নিশ্চয় ভালে আছে আৰু মই ভালে আছোঁ আজি ঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আজি গৈ আছোঁ তো আজি হৈছে বুধবাৰ আৰু তাতে মানে আমাৰ কাষতে কৃষ্ণত বজাৰ আছে আৰু তাতে গৈ আছোঁ আমি বজাৰত তো মোৰ লগত যাব এইপিনে সোনা এইপিনে চাই লওক তো ওলাই লৈছোঁ আৰু এতিয়া ষ্টাৰ্ট অকণমান গৰম উঠাব লাগিব তো এইপিনে তো অকণমান ষ্টাৰ্ট তাৰ মাত্ৰ তেল আছে ঘাট তো এইপিনে চাই লওক সোনা তো মোৰ লগত যাব বিকাশ তো একেলগে গৈ আছোঁ তো সিহঁতক লৈ যাব লাগিব আৰু তো বিকাশক তো শেষলৈকে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ আৰু মানে 5 দিন 6 দিন মূৰতে মানে ভিডিঅ' বনাই আছোঁ আজি মানে সকলোৱে মৰম দি যাব মৰম চৰম একো দিয়া নাই আৰু তো ভিউজ অকণমান কম হৈ আছে ইয়াৰ কাৰণে ভাল লগা নাই আৰু তো আৰু মানে ক'তো যোৱা নাই ফুৰিব ইয়াৰ কাৰণে আৰু ভিডিঅ' বনোৱা নাই তো আজি ঘৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ এইপিনে মোৰ সোনা পূৰা গৰমতে আছোঁ তো লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো এতিয়া লাহে লাহে গৈ থাকোঁ আৰু শেষলৈকে চাই থাকোঁ ভিডিঅ'টো স্কিপ নকৰোঁ বোলো গাইছ তো বিকাশ ঘৰত এইপিনে আমাৰ বিকাশ ঘৰ আৰু এইপিনে পিলপিলি ৰাখি থৈছে মানে বিকাশৰ আগদাৰত আৰু এতিয়া সোনা আৰু বিকাশ আহি আছে তো এতিয়া মই মানে ৰখি আছোঁ আৰু বিকাশক এইপিনে আমাৰ বিকাশ আহি আছে পূৰা ডাঙৰ মোনা লৈ কেনে তো বজাৰ কৰিব বুলি মানে আৰু কেইদিন পাছত বিয়া কৰাব নাই ইয়াৰ কাৰণে আৰু বজাৰ কৰিব শিকাই আছোঁ ইয়াক তে হাই কৈ একবাৰ লাহে লাহে যিহেতু আজি বুধবাৰ হয় আৰু তো বহুত মানুহ হ'ব আৰু চব্জি মানে কম দাম হৈ আছে এতিয়া ইয়াৰ কাৰণে ডাঙৰ মোনা লৈছোঁ এইপিনে এটা মোনা লৈছোঁ এটা মোনা তো আজি বম আনিম পুরানি খিলতিঙি জিয়া বাজাৰ বুধবাৰ বজাৰ আৰু এইপিনে আমাৰ সোনাক থৈ দিলোঁ আৰু এতিয়া আমি ল'ব লাগে এইপিনে আমাৰ বিকাশ প্ৰথমতে ল'ব লাগিব আমি চেণ্ডেল এইপিনে আমি চেণ্ডেল চাই আছোঁ আৰু এইপিনে আমাৰ বিকাশ ৰাহুল ভাই আৰু এইপিনে আমাৰ গালডাঙৰ ভাই তো এতিয়া আমি ল'ব লাগে চেণ্ডেল তো এতিয়া বিচাৰি আছোঁ ৰ চেণ্ডেল চেণ্ডেল চাই আছোঁ কিন্তু পচন্দ হোৱা নাই হাৱি চেণ্ডেল বিচাৰি আছোঁ বহুত আছে কিন্তু চকুত নালাগে না ইয়াৰ কাৰণে লোৱা নাই আৰু বিকাশ কি লবি কিশোৰলৈ বজাৰ আমাৰ চেণ্ডেল নহ'ল আৰু চেণ্ডেল লোৱাটো নহ'ল আৰু এতিয়া কেঞ্চেল হৈ গ'ল আৰু এতিয়া আমি কৰিব লাগিব বজাৰ তো যিহেতু খাব লাগে না তো মায়ে নিব দিছোঁ বজাৰ আৰু বজাৰ কৰিব গৈ আছোঁ আৰু আমাৰ কৃষ্ণাই বজাৰটো চাই লওক ইমানেই ডাঙৰ পিঁয়াজ কিমান 40 30 নহয় 30 হলে 1 কিলো ললে না হয় নেকি ৰ অকমান খামনা ঘূৰি আহোঁ ৰ পিছত তো এইপিনে ধুনীয়া ধুনীয়া কমলা টমলা আঙ্গুৰ থাঙ্গুৰ বুঢ়া খাব লগা এটা ওলাইছে তো এতিয়া আমি গৈ আছোঁ চব্জি বজাৰত তো চব্জি বজাৰত গৈ আছোঁ তো পিঁয়াজটো 30 টকা কিলো পাওঁ তেতিয়াহ'লে ল'ম আৰু মাইক টান ৰাখছিল তোৰ
তো এইপিনে চাই লওক পিঁয়াজৰ দাম বোলে 40 টকা 30 টকা দি আছোঁ মেদে 1 কেজি ল'লে না গাই তেহলে দে ওই জানি কি যে পাগলে আদনাটা আমার ভুলেন মানে ওই প্লে একে সব 30 ওইটা ওই 1 কেজি লম 30 টাকা তো পিয়াজ লই আছে এতিয়া 30 টাকা কেজি যেহেতু পাইছো আর এতিয়া বাছিব লাগে এই যে এইবিলাক ভাল আৰু খাব কাৰণে দে বাস বাস বাছি ললো আৰু এতিয়া আমি ল'ব লাগে এইপিনে চাহ খাব তো এইপিনে আমাৰ পিকাচো বাছি আছে তো পিকাচো ল'ব 1 কিলো বোলে এইপিনে বোম্বাই পিয়াজ না কেলকাতা পিয়াজ আৰু এইপিনে তো গাইজ পিয়াজ টিয়াজ লোৱা হৈ গ'ল আৰু এতিয়া চাই লওক বাজাৰ আমাৰ কৃষ্ণা বাজাৰ অকণমান লাহেকৈ দেখাই দিছোঁ এইপিনে চাই লওক তো বম সস্তা এতিয়া মানে বন্ধাকবি 5 টাকা 10 টাকা কিলো হৈ আছে और इपने हमार राहुल भाई की लोले सालुक लोल किमान 30 টাকা কিলো आधा केजी 30 টাকা তোর ওতে কিলি 30 টাকা কেজি দিয়েছে তোর তোর লইলু আর ইপনে সালুক তো ইমান দাম না সালুক তো 30 টাকা কিলো আর ইপনে 30 টাকা কিলো তো বম সস্তা কোনোবাই যদি আহিব খুঁজে তো বুধবার বাজারত আহিব আর লৈ যাব ওই ধর ওই বিলান আর এইপিনে বিকাশে মোনা তোনা দাঙি আছে মোর মোনা ভর্তি হব আর পিয়াজ টিয়াজ লৈ ললো আর এটা বিকাশে লৈ ললে 1 কিলো মটর যা দেখাও হ্যাঁ 1 কিলো মটর এইপিনে বাজার করবা শিখবা লাগছে বিয়া করবা লাগবো আর আহা বছরে এইপিনে আমার রাহুল ভাইও ললে 1 কিলো এইপিনে এটা মোনা সোনা নাই মোনা সোনা লবাকছি এবার সো আর কিবা একটা লবা লাগবো শালুকে শালুক সস্তা 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 তো এইপিনে চাই লওক তো বুগুৰিটো লাগে কোনোবাক ল'ব পাৰিব আৰু পেৰ কেইটামান লৈ আহিবি তো বিকাশে কি কৰে জগন্নাথ লৈ নলে মিঠা লাগবা নালাগে মিঠা গ্যারান্টি আছে এটা গ্যারান্টি না ব্ৰইলাৰ দি খাব লাগব না ও ভাই 10 টাকা ধরুন এই যায় আর ছোট গিলা 10 টাকা 5 টাকা রো মোনা নিয়ে নিয়ে যা আমার ডাইরেক্ট ছোট গিলা কোন কই টাকা 10 টাকা আছে জানি টাকা 5 না 3 দিয়ে মিঠালা এইপিনে 10 টাকা 15 টাকা 20 টাকা সকলোৰে আছে আৰু আছে আৰু বন্ধাকবিবিলাক 5 টাকা গোট এটাই তো ল'ব আহিব পাৰিব কোনোবাই যদি ল'ব আহিব আহা সপ্তাহত মানে বুধবাৰ হয় আৰু তো কৃষ্ণত বম মাৰ্কেট সস্তা মাৰ্কেট তো এইপিনে চাল বম 2.5 কিলো 1.5 কিলো এনেকা হ'ব তো কোনোবাই যদি আহিব খোজে তেতিয়াহ'লে আহিব পাৰে এইপিনে এইপিনে আমাৰ বিকাশে ল'ল কইটা লৈছে হা বিকাশ আর এইপিনে আমার রাহুল ভাইও ল'ব বোলে তো মই নলং মানে মোক নিবা দিয়া নাই মোৰ মায়ে ইয়াৰ কাৰণে আৰু নলং আৰু নহ'লে ভালে আছে বম ফাৰি বাজাৰ চাজাৰ কৰিব লাগছো এইপিনে চাই লওক তো মোনা ভৰ্তি হৈ আৰু তো ওলকবি ফুলকবি এইপিনে আৰু উৰ্চি ললো আৰু এইপিনে আমাৰ বিকাশৰ এই যে কি বীজ লৈছে আৰু এইপিনে আমাৰ রাহুল ভাইৰ মানে মোনা ভৰ্তি হৈ গেল তো কোনোবাই যদি আহিব খোজে তেতিয়াহ'লে আহিব ইয়াত বুধবাৰ বাজাৰত বম বাজাৰ হয় 5 টাকা 10 টাকা সস্তা বাজাৰ হয় এইপিনে চাই লওক ইয়াৰ লোকেল বিলাহী 10 টাকা কিলো 1 কিলো এইপিনে আমাৰ চাচা দি আছে এইপিনে একবাৰ বাজাৰত মানুহ দেখাই দি আছো এইপিনে চাই লওক বম মানুহ তো মানে এইটো বাজাৰটো হয় পথাৰত আৰু এইপিনে মেইন বাজাৰটোতো আছে মোটামুটি 20-30 বিঘা মানত পুৰা কমপ্লিট বজাৰ হয় আৰু কৃষ্ণাই বজাৰটো এটাই ডাঙৰ বজাৰ বুলি কয় আৰু তো কৃষ্ণাই মাৰ্কেটটো বুধবাৰ বজাৰ হয় তো কোনোবাই যদি আহিব খোজে তেতিয়াহ'লে আহিব পাৰে তো বম সস্তা তো আমাৰ বাজাৰ চাজাৰ হৈ গ'ল লাহে লাহে যাব লাগে এতিয়া ঘৰত আৰু যিমানখিনি পাৰোঁ দেখাই থাকিম তো শেষলৈকে চাই থাকিব তো মাছ বজাৰত আহিলোঁ এতিয়া তো আমাৰ ৰাহুল ভাই বোলে মাছ ল'ব তাকে আৰু পিছে পিছে গৈ আছোঁ আৰু এতিয়া এপিনেও মাছ এপিনেও মাছ অকল মাছ অকল মাছ
এইটো ইমান ডাঙৰ মাছ ভাকৰি মাছ কৰিব লাগছে আমাৰ ৰাহুল ভাইয়ে আৰু বোলে বাল্টিং লৈ বোলে এইপিনে পুৰা দুইটা কম্বল লৈছে আৰু এইপিনে দুইটা বালিচ তো ফাইবাৰৰ বালিচ আৰু এইপিনে আমাৰ বিকাশে বোলে পালাং চালাং কিনি লৈ আহিল আৰু আমাৰ এইপিনে ৰাহুলক চাবা দিছোঁ মানে কি বাল্টিং লৈ বোলে এইপিনে চাই লওক তো বাজাৰ চাজাৰ হয় আৰু তো অকণমানহে আছে তো বাজাৰ চাজাৰ হ'লে আৰু লাহেকৈ ঘৰত যাব লাগিব আৰু তো এইখিনিতে তো সকলোকে ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো বাই বাই গাইজ